অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম ব্ৰেকিং নিউজ এজন বিখ্যাত টিকটকাৰ মেট্ৰিকত বোলে ফেইল কৰিছে কোননো সেই টিকটকাৰজন বন্ধুসকল আপোনালোকৰ যদি চাবলৈ মন গৈছে তেনেহ'লে ভিডিঅ'টো কোনো কাটকুট নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকক বন্ধুসকল তেনেহ'লে কোনো পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো নামটো জনাবলৈ বোলে কিবা প্ৰিন্স হাজৰিকা তেন্তে বন্ধুসকল ভিডিঅ'টোলৈ যাওঁ বোলে টিকটক কৰি বোলে মেট্ৰিকটোৱে ফেইল কৰিলে চাওঁচোন আমি কি হৈছে ভিতৰত গৈ অলপ হয়নে বন্ধুসকল প্ৰিন্স ভাইটি শুনিছো বোলে তোমাৰ ৰিজাল্টটো বোলে গোটেইকেইটা ছাবজেক্টত বোলে FF লৈ পাছ কৰিছা টেনশ্যন নকৰিবা মেট্ৰিকহে এবাৰ নহ'লে দুবাৰ নহ'লে 10 বাৰ দিবা লাগে তুমি 100 বাৰ দিবা কি কথা আছে মেট্ৰিকহে আৰু চাহৰ লগত বিস্কুট খোৱা নিচিনা একেই কিবা কয় নহয় কোচিছ কৰি থাকা কি বুলি কয় কষ্ট ফল বোলে কি বুলি কয় সদায় মিঠা পাৰিবা কিয় নোৱাৰিবা অঁ তুমি ইয়াতে 3 লাখ ফলোৱাৰ্ছ হৈছেহে তুমি 10 বাৰ পিছত দিবা তো তোমাৰ বেছিকৈ ফেন হ'ব তো তোমাৰ ভাল লাগিব লাগি থাকা এটা কাম কৰিবা এইবাৰ মেট্ৰিকৰ সময়ত তুমি দুটা এটা ভিডিঅ' বনাইছিলা এইবাৰ তুমি ৰেগুলাৰ ভিডিঅ' বনাবা কণ্টিনিউ ভিডিঅ' কৰিবা পাৰিবা কিয় নোৱাৰিবা সেইটো যদি নোৱাৰা মিনিং নোটছ কিমান আছে সেইবিলাক খালি টুকুৰা লৈ যাবা কিয় নোৱাৰিবা পাৰিবা দিয়া ভাই একো নাই লাগি থাকা ভোগা সাইকেল ভোগা বেল প্ৰিন্স হাজৰিকা মেট্ৰিক ফেলৰ কাৰণ আছিল তাৰ লগতে টিকটক আছিল নামটো কোৱা নাই তাইৰ তহঁতৰ চা গোটেইকেইজনী চা তহঁতৰ বহুত বেছি হৈ গ'ল আকৌ দেই বোকাহঁতৰ ছোৱালী হয় বোকাহঁতক ভালকৈ থাকিবি তই বালৰো কেয়াৰ নকৰো তহঁতৰ নিচিনা ছোৱালী মুখত মুতি দি বুজিলি নে বাকী ক'লে সিজিৰ আমি তোৰ বাপেৰে সিজিমি কয় মাক চুটি কৈছো তোৰ কিবা কৰিবি নেকি তোৰ বাপেৰে চাগে পেটিকোট পিন্ধি আছে মাৰ লগত শুই আছে যা কেলা ইমান সৰু ল'ৰাটোৰ মুখত ইমান বেয়া কথা নাপায় নহয় ভাইটি ইমান বেয়া কথা ক'ব সেই তোমাক বহুত ভদ্ৰ বুলি ভাবিছিলোঁ তুমি কিন্তু বহুত অভদ্ৰহে হ'লা কিন্তু দেই ভাইটি এনেকুৱা ভুল নকৰিবা আৰু দেই মিষ্টাৰ প্ৰিন্স বিগ জিৰ' ছোৱালী পাগল হৈ থাকে বোলে পুকৰটো প্ৰথমতে মাইকী বাপেকিক সন্মান কৰিব জানি ল তাৰপিছত অভিনয় জগতলৈ আহিবি আৰু আজিৰ দিনত তই এটা বিগ জিৰ' হয় যাৰ নেকি শিক্ষাৰ পোহৰ অলপো নাই লাজ পাইছোঁ প্ৰথমতে মাইকী বাপেকিক সন্মান কৰিব জানি ল তাৰপিছত টিকটকত আহিবি আৰু পাছত ছোৱালী পতাই থাকিবি অ'কে আৰু তই যিমানে ছোৱালী নপতা লাষ্টত গৈ এজনীয়ে পাবি আৰু মই 24 ঘণ্টাৰ ভিতৰত 26 ঘণ্টা কিতাপ পঢ়িছিলোঁ মানে মই ভবা নাছিলোঁ গোটেইখনতে যে FF পাই পাছ কৰিম বুলি F পাই পাছ কৰাৰ কাৰণে মই নিজে বহুত গৌৰৱ অনুভৱ কৰোঁ মানে হয় তুমিতো ইমানকৈ FF কৰি আছা F মানে কি হয়নো F মানে হৈছে গোটেইখনতে ফাৰ্ষ্ট ডিভিজন এইটো কেনেকৈ সম্ভৱ তুমি যে গোটেইখন ফাৰ্ষ্ট ডিভিজন পাইছা নাই এইটো এনেকৈ ঠিক আছে হ'ব দিয়া আজি তুমি ইমান এটা ভাল ফলাফল কৰিছা বৰ্তমান এতিয়া তুমি অঞ্চলটোৰ বাবে গৌৰৱ কি ক'বা এই মুহূৰ্তত নকল কৰিবলৈ একেবাৰে চান্স পোৱা নাছিলোঁ মই হ'লেও মানে মনে মনে জাংগিয়াত নকল ভৰাই লৈ গৈছিলোঁ মই আৰু তেনেকৈ মনে মনে যেনে তেনে উলিয়াই লিখিছিলোঁ আৰু এতিয়া কণা ভাইকত ৰিজাল্টটো ভাল আহি গ'ল আৰু ओ भाई मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है বন্ধুসকল মই নোকোৱাকৈ আজি ভিডিঅ'টো শেষ কৰোঁ আৰু মানে মই ক'বলৈনো কি বাকী থাকিল চবেই সকলোৱে ক'লেই আৰু মইনো কিয় ক'ব লাগে হয়নে বন্ধু তেনেহ'লে আজিলৈ বাই আকৌ এটা নতুন ভিডিঅ'ত লগ পাম